হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আহক আজি মই দেখুৱাম নাৰিকল গছৰ কেনেদৰে বনচাই কৰা হয়। এয়া মই এটা নাৰিকল গজালি ওলাব দিছিলোঁ, এইটো ধুনীয়াকৈ গজালি ওলাইছে। এতিয়া ইয়াক বনচাই কৰিবৰ কাৰণে ওপৰৰ টান বাকলিটো খুব লাহে লাহে মই গুচাই ল'ম। বনচাই কৰা পদ্ধতিটো মই দেখুৱাম। ই এটা দীঘলীয়া পদ্ধতি আৰু কিছু টাইমৰ প্ৰয়োজন। মই আৰম্ভণিখিনি দেখুৱাই আছোঁ পাৰ্ট 1ত। বাকলিখিনি খুব সাৱধানে গুচাই ল'ব লাগিব, যাতে ইয়াৰ ভিতৰত শিপা যিবিলাক হৈছে শিপাবিলাক যাতে আঘাত নাপায়, তেনেদৰে লাহে লাহে গুচাই ল'ব লাগিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। শেষলৈ চালে গম পাব কেনেধৰণে নাৰিকল গছৰ বনচাই কৰিব পাৰি। এয়া শিপা ওলাইছে এইবিলাক ভিতৰত। শিপাবিলাকে আঘাত নোপোৱাকৈ খুব লাহে লাহে এৰুৱাই দিব লাগিব বাকলিবিলাক। খুব লাহে লাহে এৰুৱাই আছোঁ মই বাকলিবিলাক। এইবিলাক দেখিছে বগা বগা শিপা ওলাইছে। এই শিপাবিলাকে যাতে আঘাত নাপায়, এনেকৈ লাহে লাহে জাবৰবিলাক গুচাই দিব লাগিব। আমি জাবৰবিলাক গুচাই আছোঁ লাহে লাহে। এতিয়া সৰু কটাৰী এখনেৰে ওপৰৰ জাবৰখিনি ধুনীয়াকৈ কাটি চাফা কৰি দিম। ভিডিঅ'টো শেষলৈ চাব। চাই যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যিসকল মোৰ চেনেলটোত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আগলৈ এনে ভিডিঅ' আহিলে ন'টিফিকেশ্যন পাই যায়। মোৰ আগতো কেইবাটাও বনচাইৰ ভিডিঅ' দিয়া আছে। যদি কোনোবাই চাব খোজে ডেছক্ৰিপশ্যন বক্সত গৈ লিংকত ক্লিক কৰিলে চাব পাৰিব। এইবাৰ চেণ্ড পেপাৰেৰে ওপৰৰ আহবিলাক গুচাই দিছোঁ। এনেদৰে চেণ্ড পেপাৰ মাৰি দিছোঁ, যাতে খলাটো অলপ মসৃণ হয়। চেণ্ড পেপাৰ মাৰোঁতে সাৱধান, যাতে শিপাখিনিয়ে কষ্ট নাপায়। এই বনচাই গছবিলাক আচলতে শ্ব'পিচ, ইয়াক সজাই থ'বৰ কাৰণে ব্যৱহাৰ কৰা হয়। সেইকাৰণে ইয়াৰ পদ্ধতিটো কিছু দীঘলীয়া হয়। এতিয়া ইয়াক মই ৰুবৰ কাৰণে এনেকুৱা প্লাষ্টিকৰ এখন পেপাৰ কাটি ৰাউণ্ড শ্বেপত বনাই লৈছোঁ। এতিয়া এইটো টাবত মই গছজোপা ৰোপণ কৰিম। এতিয়া ইয়াৰ গজালিটোৰ গুৰিত যিবিলাক ডাঠ পাত আছে সেইবিলাক কাটি দিব লাগিব। এখন সৰু চোকা কটাৰী বা ছুৰীৰে পাতবিলাক এৰুৱাই দিব এনেদৰে। অৰ্থাৎ গুৰিত টান হৈ থকা পাতখিনি এনেদৰে এৰুৱাই দিব। তেতিয়া গছৰ গুৰিটো পট কৰি ডাঙৰ হ'ব পাৰিব আৰু শকত হ'ব পাৰিব।
গজালিৰ গুৰিৰ পাতবিলাক কাটি দিছোঁ, কাটি এৰুৱাই দিছোঁ। হৈ গ'ল। এতিয়া ইয়াক মই ৰোপণ কৰিম। টাবটোত অলৰেডি মই বনচাই চইল লৈ লৈছোঁ। বনচাই চইলটো ঘৰতে আপোনালোকে ৰেডি কৰি ল'ব পাৰিব। জেনেৰেল গাৰ্ডেন চইলৰ লগত 10% বালি, 10% পাৰ্লাইট পাউডাৰ বা ইটাৰ গুড়ি আৰু ভাৰ্মি কম্পষ্ট, শুকান গোবৰ আদি মিলাই ল'লে হ'ল। এতিয়া এইটো ৰাউণ্ড শ্বেপৰ এইটো বনাই লৈ এনেকৈ দি দিছোঁ। আপোনালোকে ডাঙৰ বৈয়াম কাটিও ল'ব পাৰে, প্লাষ্টিকৰ বৈয়াম কাটি ল'লেও হয়। এতিয়া ইয়াৰ ভিতৰত বনচাই চইলেৰে পূৰ কৰি দিছোঁ। এইটো লগোৱাৰ কাৰণটো হ'ল কি, পিছত ইয়াক যেতিয়া খুলি দিম, শিপাখিনিত ডাঙৰ টাবটোত সোমাই যাব ওপৰৰ পৰা আৰু নাৰিকলটো এক্সপ'জ হৈ পৰিব। তেতিয়া নাৰিকলটো শ্ব'পিচ হিচাপে ইউজ হৈ থাকিব, তাৰ ওপৰত গছডাল উঠিব। চাৰিওপিনেৰে মাটিবিলাক ভৰাই দিছোঁ নাৰিকলটোৰ চাৰিওপিনেদি। এতিয়া ইয়াত পানী দিব লাগিব। নিয়মিত পানী দি থাকিলে ইয়াক 6 মাহমান পিছত, 6 মাহৰ পৰা 8 মাহৰ পিছত ইয়াৰ এই ওপৰৰ যিটো ৰাউণ্ড কভাৰ দিলোঁ, এই কভাৰটো গুচাই ইয়াক আকৌ এবাৰ সাৰ পানী দি ৰাখিব লাগিব। বাকীখিনি মোৰ পাৰ্টটোত আপোনালোকে দেখা পাব। এয়া মই পানী দি দিলোঁ, মাটিখিনিৰ ভিতৰত সোমাই যোৱাকৈ পানী দি দিলোঁ। ইয়াক এতিয়া 6 মাহমানৰ কাৰণে ডাইৰেক্ট ৰ'দ নপৰা ঠাইত 6 মাহৰ কাৰণে থৈ দিব লাগিব। 6 মাহৰ পিছত আৰু নেক্সট পদ্ধতিটো কৰিব লাগিব। বাকীখিনি পাৰ্টটোত দেখা পাব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।